হেল্ল' ইমৰান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। যিহেতু কাইলৈ উৰুকা, এইফালে আমাৰ উৰুকাৰ কাৰণে খৰি চৰি ফলা হৈছে, তাৰপিছত এইফালে ভেলাঘৰ ৰেডি কৰা হৈছে আৰু এইফালে খৰি ফালি যিটো শুকোৱা হৈ গ'ল, শুকাই মেলি যে মেজি বনাব। তাৰপিছত এইফালে আমি আহিলোঁ। গাইছ, এইফালে নাচি যিহেতু ইমান ভাগৰ লাগিলে আৰু ভোক লাগি গ'ল, যিটো আহি একদম পটাপট খাব লাগি গৈছোঁ আৰু একো হেৰি চোৱা নাই। ওচৰতে চাহেঁতি যদি ৰখি আছে, লাজো লাগিছে, তথাপি পূৰা একদম ব্যস্ত হৈ আছোঁ, ইমানেই ভোক লাগিছিলে। তাৰপিছত এইফালে খাই গ'ল আৰু আমাৰ খানা বহুত ভাল লাগিছে, বহুত টেষ্টি বনাইছে, নক'বই আৰু। তাৰপিছত এই বাইদেউগৰাকীক সুধিছোঁ কেনেকুৱা লাগিছে, কৈছে বিৰাট ভাল লাগিছে বুলি। আমাৰ বাইদেউহঁতি চবেই খাই আছে, এইফালে আমাৰ আইতা, চবেই কৈছে বহুত ভাল লাগিছে বুলি। আৰু হয় গাইছ, খানা বহুত ধুনীয়া হৈছে, বহুত ভাল লাগিলে খাই, একদম নক'বই আৰু। আমি বহুত ফূৰ্তি কৰিলোঁ, বহুতেই ভাল লাগিলে। এইফালে আমাৰ দাদাজনে খাই আছে, তো সুধিলোঁ দাদা কেনেকুৱা লাগিছে, দাদাই কৈছে বিৰাট ভাল লাগিছে বুলি। নমস্কাৰ, মই ব্লগটো আজি ৰাতিপুৱাই আৰম্ভ কৰিছোঁ আৰু ভোগালী বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু এতিয়া ৰাতিপুৱাই মেজি জ্বলাব আৰু আমি এতিয়া মেজি ঠাইলৈ যাম আৰু সেৱা চেৱা কৰি ঘৰত আহি আৰু চাহ জলপান, যিহেতু কালিয়ে আমাৰ ভেলাঘৰত ভোজ চোজ খোৱা হৈ গ'ল। গাইছ, অলপ আহি পাওঁতে দেৰিয়ে হ'ল, যিহেতু মেজি জ্বলাই দিলে। এইফালে আমি চাহ জলপান সকলোখিনি বনাইছে, চবকে দিছোঁ। এইফালে খাই বৈ আৰু এইফালে নাচিব বাগিব লাগি গ'ল আৰু। কালি ৰাতি নাচি হেঁপাহ নপলালোঁ, সেইটো কাৰণে আকৌ ৰাতিপুৱা লাগি গৈছোঁ। গাইছ, নাচি যিহেতু বহুত ভাগৰ লাগিলে আৰু মোৰ ব্লগটো মই ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ যে সকলোৱে শেষলৈকে চাব আৰু কোনোবাই লাইক ছাবস্ক্ৰাইব যদি কৰা নাই তেতিয়াহ'লে কৰি দিব।